জ্ঞানৰ ভাণ্ডাৰ অসমীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে মোৰ ফালৰ পৰা আপোনালোকলৈ বিশেষ ৰঙালী বিহুৰ শুভেচ্ছা থাকে। বেছি দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নম্বৰ 1, আপুনি জানেনে আচলতে কেঁচুৱা এটাৰ দাঁত 6 মাহৰ পিছৰ পৰাহে গজিব ধৰে, কিন্তু প্ৰত্যেক 2000টা কেঁচুৱাৰ ভিতৰত এটা কেঁচুৱাই এটা দাঁতৰ সৈতে জন্ম লয় আৰু এই দাঁতটোৰ নাম হ'ল নটল টুথ আৰু ইয়াৰ 4টা ভাগ আছে, যেনে 1 নম্বৰত পূৰ্ণ বিকশিত কিন্তু ঢিলা দাঁত, 2 নম্বৰত ঢিলা দাঁত, 3 নম্বৰত গুৰি নোহোৱা দাঁত, 4 নম্বৰত প্ৰথমৰ পৰাই আলুত সৰু দাঁত। ফেক্ট নম্বৰ 2, আপুনিতো জানেই ভাৰতৰ লগতে গোটেই পৃথিৱীৰ মানুহে হাঁচি মাৰে আৰু আমি ভাৰতত হাঁচি বুলি কওঁ, হাঁচি এনেকৈ কওঁ, কিন্তু সকলো দেশত একে ধৰণৰ নহয়, বেলেগ বেলেগ সুৰ থাকে। যেনে ইংৰাজী ভাষী দেশত আচ্ছু বুলি কয়, ফ্ৰেঞ্চ ভাষীসকলে আচ্ছুম বুলি কয় মানে আত্মা, আৰু জাৰ্মানীবোৰে কয় হেটচি, আৰু জাপানী বুলি কয় হাকচুং। তো এতিয়া বন্ধুসকল আপোনালোকে বাছি লওক ইয়াৰে কোনটো আপোনালোকে হাঁচি মাৰিলে ইউজ কৰিব। ফেক্ট নম্বৰ 3, এক গৱেষণা মতে পোৱা গৈছে যে যদি গৰু এটাৰ পৰা গাখীৰ দুই থকাৰ সময়ত সেই গৰুটোৰ ওচৰত আপুনি যিকোনো এটা লেহেমীয়া গান শুনায় গৰুটোক, তেতিয়াহ'লে গৰুটোৱে বেলেগ দিনতকৈ 3% বেছিকৈ গাখীৰ উৎপাদন কৰিব। যদি আপোনালোকৰ ওচৰত তেনেকুৱা গৰু আছে, আপোনালোকে এইটো একবাৰ ট্ৰাই কৰি চাব পাৰে। তো আপোনালোকে সদায় 3%কৈ বেছিকৈ গাখীৰ পাব, তো আপোনালোকৰ লাভ হ'ব, ট্ৰাই কৰি চাব একবাৰ। ফেক্ট নম্বৰ 4, আপোনালোকে জানে পাৰ্লিয়ামেণ্ট মানে কি বা পাৰ্লিয়ামেণ্ট কাক কয়? নিশ্চয় জানে। আৰু এটা বেলেগ পাৰ্লিয়ামেণ্ট আছে, জানেনে আপোনালোকে? বন্ধুসকল এনেকৈ যে ফেঁচাবোৰে লগ লাগি আছে, গ্ৰুপ হৈ আছে, এনেকুৱা ফেঁচাৰ গ্ৰুপক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। ফেক্ট নম্বৰ 5, আমি সকলোৱে জানো যে পানী হ'ল জীৱ জগতৰ প্ৰাণ আৰু আমি সকলোৱে পানী খাওঁ আৰু যিমান জীৱ আছে পৃথিৱীত সকলোৱে পানী খায়, কিন্তু আপুনি জানেনে 1 লিটাৰ পানীত কিমান টপা পানী থাকে? শুনক, এক ৰিচাৰ্জ মতে নৰ্মেল ড্ৰপাৰ এডালেৰে পানী জুখিলে 1 লিটাৰ পানীত 20,000 টপা পানী থাকে। এই চাৰ্টখনত চাই লওক ভালদৰে, ইয়াত লিখা আছে চববিলাক। ফেক্ট নম্বৰ 6, আপুনি জানেনে স্পেইন দেশৰ ৰাষ্ট্ৰীয় সংগীতটোত লিৰিক্স নাই? ফেক্ট নম্বৰ 7, আপোনালোকে জানে যে মেকুৰীয়ে ঘৰৰ মাছ মাংস আদি চুৰ কৰি খোৱাত পাৰ্গত হয়, কিন্তু আলাস্কা টাউনৰ এটা মেকুৰীয়ে 20 বছৰ ধৰি মেয়ৰ হিচাপে আছিল আৰু 2017 চনলৈকে কাৰ্যকালত থাকি সেই মেকুৰীটোৰ মৃত্যু হৈছিল। ফেক্ট নম্বৰ 8, আপোনালোকে মোবাইল নহ'লে চলিব পাৰিব নেকি? আজিৰ যুগত নিশ্চয় নোৱাৰে, কিন্তু পশ্চিম ভাৰ্জিনিয়া চহৰত মোবাইল ফোন নিষিদ্ধ কৰা আছে। তাত কোনো তাঁৰবিহীন সংকেত ব্যৱহাৰ কৰাত বাধা আছে, কাৰণ ৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞানীসকলে ৰেডিঅ' টেলিস্কোপ ব্যৱহাৰ কৰোঁতে অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰে। তাৰ বাবে ৱেষ্ট ভাৰ্জিনিয়াত এইবোৰ নিষিদ্ধ কৰা আছে। ফেক্ট নম্বৰ 9, আজিকালি ছোৱালীবোৰে যে হিল চেণ্ডেল পিন্ধে, আপোনালোকে জানেনে এই হিল চেণ্ডেল 10 শতিকাত ইউৰোপৰ পুৰুষসকলে এটা ফেশ্বন হিচাপে পিন্ধিছিল। ফেশ্বন হিচাপে নহয়, কাৰণ এই চেণ্ডেলযোৰ ওখ আছিল আৰু ঘোঁৰাত উঠাৰ কাৰণে বহুত সহজ আছিল, আৰু ঘোঁৰাত উঠাৰ পিছত তাত যিখন ভৰি দিয়া ঠাই আছে তাতে ভৰিখন বজাই ৰাখিবলৈ একদমেই সহজ আছিল। ফেক্ট নম্বৰ 10, আপোনালোকে সকলোৱে জানে এইখন এখন অলিম্পিক খেলৰ পতাকা। আপোনালোকে জানে যে ইয়াত যিকেইটা বেলেগ বেলেগ ৰঙেৰে আঙুঠি কেইটামান অংকন কৰা আছে, এইকেইটা বিশ্বত 5খন মহাদ্বীপক দৰ্শায়। ফেক্ট নম্বৰ 11, 2008 চনত ভাৰ্জিনিয়া দেশৰ দুজনে ভনীয়ে ইবেত এটা কৰ্ণফ্লেক্স বিক্ৰী কৰিছিল $1350। সেই সময়ত মোটামুটি 60,000 টকামান আছিলে, কাৰণ এই কৰ্ণফ্লেক্সটো আছিল ইলিনয়ছ ষ্টেটৰ নিচিনা। ইলিনয়ছ ষ্টেট হ'ল আমেৰিকাৰ এখন ষ্টেট মানে ৰাজ্য। তো বন্ধুসকল আপোনালোকে এটা কৰ্ণফ্লেক্স 60,000ত কিনি খাব নেকি? কিমান ভাগ্যৱান আছিলে এই ছোৱালী দুটা, কিমান আৰু বুদ্ধিৱান আছিল, আৰু কাৰণ এইটো এটা মিউজিয়ামত ৰখাৰ বাবেহে মানুহজনে কিনিছিল, খোৱাৰ বাবে নহয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ আৰু ৰঙালী বিহুৰ শুভেচ্ছা আকৌ এবাৰ আপোনালোকক দিলোঁ।